হেল্ল' এভৰিৱান, হেঁপাহৰ ৰঙালী বিহুটি আৰু অসমীয়া নৱবৰ্ষৰ আপোনালোকলৈ আন্তৰিক ওলগ জনালোঁ। মই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ IIT বম্বেৰ পৰা। আজি মই প্ৰথমবাৰৰ বাবে ঘৰত নাই বিহুত। ৰঙালী বিহুত মই এইবাৰ ঘৰত নাই আৰু তাতে একদম অকলশৰীয়া। বহুত মানে বেয়াও লাগিছে কাৰণ ঘৰত আজি গৰু বিহু। আজিৰ দিনটো একদম মায়ে আপোনাৰ মাহ হালধি পিছে আৰু আমাক গা ধুবলৈ দিয়ে। এইবোৰ অলপ মনত পৰি আছে। ষ্টুডেণ্ট লাইফততো অলপ ছেক্ৰিফাইচেছ থাকেই, সেইকাৰণে একচেপ্ট কৰি লৈছোঁ আৰু বেয়া লাগিছে যদিও। কিন্তু মই অকল কামেই কৰি থাকিম নেকি, সেইকাৰণে মই ভাবিছোঁ ৰাতিপুৱা আজি দিনটো ষ্টাৰ্ট কৰোঁ মন্দিৰৰ পৰা। সেইকাৰণে মই একদম ওলাই লোৱা নাই আৰু মানে নৰ্মেলকৈ আমাৰ কেম্পাছৰ ভিতৰতে মন্দিৰ এভাগ আছে, তালৈ যাওঁ আৰু তাত গৈ মই দেখাম আজিৰ দিনটো মই কি কৰোঁ। আৰু ইয়াতে অকলেনো কিনো কৰোঁ দেখাওঁ আপোনালোকক। চবকে চাই থাকিব মোৰ ব্লগটো লাষ্টলৈকে আৰু ক'ব কেনেকুৱা লাগিছে। ভাবিছোঁ চাগে পিছফালে এডাল কি লৈছোঁ, এইটো মোৰ লেপটপ বেগ। এই বেগটো মোৰ মানে পিঠি নেৰে, একেৰাহে মোৰ লগতেই থাকে। মই য'তেই যাওঁ মোৰ লেপটপ বেগটো মই এৰিবই নোৱাৰোঁ, কাৰণ ক'ত কি কাম আহে আৰু মোৰ ইমান অশান্তি লাগিছে। এক মাহটো কেনেকৈ যায় কেনেকৈ নাযায় লাগিছে আৰু দেই। মোৰ মাষ্টাৰ্ছ কমপ্লিট হ'ব লাগে জল্দিকৈ বাছ। ধুনীয়া দেখিছে মৰ্ণিং ভিউ। এইটো হোষ্টেলত মই আগতে আছিলোঁ H10, এতিয়া হোষ্টেল 60 লৈ আনিছোঁ। ইয়াতে পানী ইয়াৰ পৰা ল'ম আৰু এইটো হয় আমাৰ দ্য ফেমাছ পদ্মাৱতী টেম্পল অফ IIT বম্বে। ইয়াতে চবেই আহে আৰু আজি সোমবাৰ যে আজি চব আহিছে। মানে ইয়াত মেইনলি শিৱ দৌল আছে আৰু কিবাকিবি আছে, মানে চব ভগৱানৰ মূৰ্তি আছে, কিন্তু শিৱ মন্দিৰ নিচিনাকৈ বেছিকৈ হেৰি কৰে আৰু সেইকাৰণে সোমবাৰে চব মানুহ আহে এনেকৈ। এই মন্দিৰ আমাৰ পদ্মাৱতী মন্দিৰৰ মেইন পূজাভাগ। এইফালে গণপতি সিদ্ধিবিনায়ক মন্দিৰো আছে ইয়াতে। মন্দিৰত মানে আপোনাৰ হেৰি নাথাকে, এনেকৈ পূজাৰী বা পণ্ডিত নাথাকে, নিজে আহি পিনে বিন্দি চিন্দি ল'ব লাগে। মই প্ৰথমতে নল'লোঁ, তাৰপিছত মই ভাবিলোঁ যে মন্দিৰ আহিছোঁ আৰু এনেকৈ ফুট নল'লে ভাল নালাগে ন, সেইকাৰণে নিজে গৈ অকণমান লগাই আহিলোঁ। কিন্তু অকণমান লগাবলৈ গৈ গোটেইখন মানে ইফাল কৰি পেলাই আহিছোঁ। হ'ব আৰু কোনেনো চাব। এতিয়া খোজকাঢ়ি গৈ আছোঁ। এয়া আমাৰ কেম্পাছৰ ভিউ। ৰাতিপুৱা এতিয়া 11টাই বাজিছে আৰু এয়া আজি আম্বেদকাৰ জয়ন্তীৰ কাৰণে বন্ধ, সেইকাৰণে মানুহ ইমান নাই। একো ৰাতিপুৱা খাই অহা নাছিলোঁ যে বহুত ভোক লাগিছে, সেইকাৰণে কিবা এটা খাই যাওঁ। ইয়াত যদি আমাৰ ৰেষ্টুৰেণ্ট এটা আছে গুলমোহৰ ৰেষ্টুৰেণ্ট বুলি, যদি খোলা আছে আজি তেতিয়া খাই যাব পাৰিম, নহ'লে একদম একো ৰাতিপুৱা খাই অহা নাই যে পেটটো কিবা ভাল লগা নাই। আৰু তাতে আজি সোমবাৰ আৰু আমাৰ বিহু, সেইকাৰণে মোৰ মনটো কিবা মানে বিহু ন, একদম মনটো উগুল লাগি আছে, যদিও কোনো নাই, নিজৰ মাজতে মানে। আৰু IIT বম্বে ছভেনিয়াৰ শ্বপ হয়। আমি এইফালেদি গৈ থাকোঁতে সোমাই ল'লোঁ। वैसा भी ले सकते हैं। এইবোৰ চব IIT বম্বেৰ লগোবোৰ থাকে ইয়াতে, এনেকুৱা চব। আৰু কাৰোবাক যদি লাগে মোক কমেণ্ট কৰিব পাৰে, লৈ যাব পাৰিম মই তেনেকৈ। আৰু এইফালে টি চাৰ্টছ আৰু ফোন কভাৰ কেছেছ এনেকুৱাবোৰো আছে। টি চাৰ্টছ চব IIT লগো লগা এনেকুৱা। চ' এতিয়া কেম্পাছৰ বাহিৰত এখন পিয়'ৰ ভেজৰ ৰেষ্টুৰেণ্ট আছে, তাত আহিছোঁ। ব্ৰেকফাষ্ট কৰা নাই, চ' ব্ৰেকফাষ্ট প্লাছ লাঞ্চ দুয়োটাই একেলগতে কৰি যাম। আৰু মোৰ এতিয়া কামো আছে, আকৌ এবাৰ ব্ৰেকফাষ্ট কৰিম, আকৌ লাঞ্চ কৰিম, তো তাতকৈ ভাল এবাৰেই খাই লওঁ, সেইকাৰণে আহিছোঁ। তো খাই লওঁ এতিয়া, খাই পেলাই যাওঁ, আকৌ কাম আছে এজ ইউজুৱেল। No weekends, no holidays, nothing. Just after 1 month, I'll be free of all these things. बसों बाहर আহিছিলোঁ যে সেইটো দেখিছে, এইটো 6 वे है क्या ये? 8 वे है ना? 8 वे হয়, মানে এইটো বহুত একদম দীঘলীয়া হয় ৰাস্তাটো ক্ৰছ কৰিবলৈ। তো মোৰ ইয়াত ৰাস্তা ক্ৰছ কৰিবলৈ বহুত ভয় লাগে, নোৱাৰি মানে। ৰেড লাইট দিলেহে, ৰেড ছিগনেল দিলেহে মই যাব পাৰোঁ। এয়া আমাৰ এণ্ট্ৰেঞ্চ। তো এণ্ট্ৰেঞ্চৰ ছিকিউৰিটি গাৰ্ড এনেকৈ ৰখি থাকে, তো কাৰ্ডটো দেখাই
IIT Convocation Center. VMCC to Victor Managers Convention Center. VMCC বুলি জানে সবে। ইয়াত আহিছোঁ ৱাশৰুমত। ইয়াৰ ৱাশৰুমটো ধুনীয়া মানে সেইকাৰণে আহোঁ মই ইয়াত। এইটো আমাৰ ইয়াৰে ৱাশৰুম মানে ধুনীয়া নহয় আৰু বাট ৱেল মেইনটেইন। সেইকাৰণে আহোঁ ইয়াতে মই চাফা পাওঁ কাৰণে। কাৰো বন্ধ নাথাকে, ইভেন ইন হলিডেজ চবে আহে। PhD স্কলাৰ্ছ, মাষ্টাৰ্ছ, বেচেলাৰ চব আহি নিজৰ কাম কৰে, কাৰণ ইয়াতে বহুত প্ৰেছাৰ হয়। ডেডলাইনছ থাকে, তো ডেডলাইনছৰ ভিতৰত যদি ছাবমিট বা প্ৰগ্ৰেছ শ্ব' নকৰে তেতিয়া মানে ভাল নহয় আৰু প্ৰফেচাৰে অলপ শুনাই বুলি নকওঁ, লাইক এটা থাকে ন নিজৰ এটা বজাই ৰাখিব লাগে, তেনেকুৱা প্ৰফেচাৰ এক্সপেক্ট কৰে। তো এক্সপেক্টেশ্যনৰ মতে কাম আপগ্ৰেড কৰি থাকিব লাগে। হাই বল লিজিয়ে। मैं लैबोट बही खाना खाया सब भुजा तुझा। सच में मेरा ब्लॉगिंग चैनल है, आप विश्वास क्यों नहीं करते? ब्लॉग का चैनल, ब्लॉगिंग चैनल। सर IIT गुवाहाटी पाई पढ़ी अहा, इतना IIT बॉम्बे PhD কৰি আছে। ইয়াৰ আগত MTech IIT গুৱাহাটীত কৰিছিলে। বস্তু দেখাম আপোনালোকৰ কাৰণে এটা এনেকৈ ডেস্কটপ দিয়া থাকে। চবৰে ৱৰ্ক স্পেচ থাকে নিজৰ আৰু এনেকৈ পাৰ্টিশ্যনো থাকে। চবেই আহি ইয়াতে মানে এনেকৈ কাম কৰে। AC পূৰা চলি থাকে ন, ইয়াতে বহুত গৰম যে, সেইকাৰণে এনেকৈ মানে চবেই ৰুমত আহি মানে নিজৰ ৰুমত নাথাকে, এনেকৈ কাম কৰে আৰু চবেই। आप क्या देख रहे हैं? सच में मेरा ब्लॉगिंग चैनल है। দুপৰীয়া 3টা বাজিব হৈছে, কিন্তু ইমান পাগলৰ নিচিনা গৰম ইয়াত, বাপৰে মুখ খুলিয়াব পৰা নাই মানে গৰমত, আৰু একদম গৰম হাৱা। বাহিৰত পানী পুৰি খাব আহিছোঁ লেবৰ পৰা আহি। মই আপোনাক ভিৰটো দেখাম ৰ'ব এক ছেকেণ্ড। আৰু আমি কেনেকৈ ৰাস্তা ক্ৰছ হওঁ, একদম মানুহবোৰ ৰখি থাকে এনেকৈ। আকৌ ডিনাৰ কৰিবলৈ বাহিৰত আহিছোঁ। এজ এক্সপেক্টেড আমি অকল বাহিৰতেই খাওঁ, মি এণ্ড মাই ফ্ৰেণ্ডছ। আৰু তাতে আজি বিহু প্লাছ মানডে মোৰ ভেজ হয়, তো ভেজ হোটেলত ভেজ খানা মই হোষ্টেলত খাব নোৱাৰোঁ, সেইকাৰণে মই বাহিৰত খাওঁ। क्यों हंस रहे हो? कैमरा इधर आ गया। क्यों हंस रहे हो? মই ব্লগিং কৰিবই না, মোৰ লগৰবোৰ হাঁহি পাগল হৈছে। মই সিহঁতৰ কাৰণে কনফিডেণ্ট পোৱা নাই লাইফত, কিবা অকণমান চেলিব্ৰিটি টাইপ বনিবলৈ। অকল হাঁহি থাকে চবেই, মোৰ কনফিডেণ্ট একদম ল' হৈ যায় মানে। মই ভাবোঁ কিবা কম বুলি, মুখেতো ওলাই কিবা। চিৰিয়াছ বন গে তুম। হেল্ল', আজি নেক্সট ডে আৰু আজি 15 এপ্ৰিল। মানুহ বিহু বুলি মাহঁতে কয়। চ' আৰু অসমীয়া নৱবৰ্ষৰ আজি মানে ফাৰ্ষ্ট ডে, পহিলা বৈশাখ নে কি কয় জানো। আৰু মই এতিয়া ওলাইছোঁ কেবিনলৈ, তাই মোৰ ৰুমমেট। গা ধুবলৈ লৈছে, পলাইছে ধৰিবলৈ। আৰু মই যেতিয়াই কিবা অসমীয়া কথা কওঁ তেতিয়া তাই কৰিব পাৰি, ইউ চে চামথিং ইট চিমছ টু বি লাইক চাং চুং চিং চাং। তো ময়ো কৈ দিওঁ আৰু, ৱেন ইউ চে চামথিং ডেট ইউ চিমছ টু বি ইজনী সিজনী টৰ্ণ মাৰোঁ, বাট আফটাৰ অল উই আৰ ইণ্ডিয়ানছ, চ' ডাজেণ্ট মেটাৰ কোনখন ষ্টেটৰ পৰা বা কি লেংগুৱেজ আমি কওঁ। আফটাৰ অল উই আৰ ইণ্ডিয়ান। বাহিৰত গ'লে ইণ্ডিয়ানক বিচাৰি ফুৰা হয়, তো এটা থাকে আৰু। বাই দ্য ৱে, আপোনালোকে ক'ব কেনেকৈ বিহু পাতিছে। মোৰতো বিহু এবাৰ নাই, কাৰণ ক'ত আৰু বিহু চিহু, ইয়াত কোনো বিহু চিহু পতা নাই ইয়াত মানে এনেকুৱা। আৰু অসমীয়া যোনখিনি লগৰ আছে সিহঁতৰো কাম, মোৰো কাম। আমাৰ কাম থকাৰ কাৰণেতো ঘৰ যোৱা নাই ন, সেইকাৰণে বিহু পাতাৰ একো অপশ্যনো নাই ইয়াতে। কিন্তু চাওঁচোন ক'ৰবাত যদি বিহু পিঠা চিঠা পাওঁ তেতিয়া লৈ ল'ম আৰু, কিন্তু নাজানো। চ' কোনোবাই যদি জানে ক'ত পিঠা পনা পায় মুম্বাইত,
তেতিয়া মই যাম আৰু মই লৈ আহিম তো প্লিজ কমেণ্ট কৰি ক'ব যদি কোনোবাই মোৰ চাই আছে আৰু আপোনালোকে চাই মোৰ ভিডিঅ' কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় নেকি ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ ভাল লাগিব আকৌ কাৰণ চাওক ইমানখিনি কিবাকিবি থকাৰ মাজতো মই ভিডিঅ' বনাওঁ যাতে মোৰ ভাল লাগে মানে মই মোৰ কেনেকুৱা মই মোৰ লাইফষ্টাইলটো মোৰ লাইফষ্টাইল নহয় আৰু বাট হাউ আই লিভ তো মই সেইখিনি দেখাবলৈ ভাল লাগিব শ্বেয়াৰ কৰি ভাল লাগে তেতিয়া আপোনালোকে যদি উৎসাহ দিয়ে মই তেতিয়াহে ভিডিঅ' বনাব পাৰিম যদি আৰু একো মানে চাই আৰু ইগন'ৰ কৰি দিয়ে ভাল নালাগে ন তেতিয়া তো আৰু ক'বও মানে কেনেকুৱা বিচাৰে এনেকুৱা নহয় যে চাই পেলাই এনেই ভাল লাগিছে বুলি কমেণ্ট এটা দিয়ে তেনেকুৱাও নহয় যদি কিবা এক্সপেক্ট কৰে তেতিয়া সেইটো কমেণ্ট ছেকশ্যনত ক'ব যে মোৰ পৰা কি এক্সপেক্ট কৰে আপোনালোকে চোৱাটো বা কেনেকুৱা ভিডিঅ' বিচাৰে তেতিয়া মই তেনেকৈ দিব ট্ৰাই কৰিম আৰু এতিয়া ওলাওঁ আৰু মই যাওঁ দেৰি হৈছে লাঞ্চ টাইম আৰু ইয়াতে চিভিল কেফে মানে চিভিল ডিপাৰ্টমেণ্টৰ কেফেত আহিছোঁ চ' মই এটা নন ভেজ মিল লৈছোঁ কাৰণ আজি বিহু আৰু নন ভেজ খাবই মন গৈছে আৰু কিন্তু ইয়াতে বহুত বেছি গৰম চ' নন ভেজ খোৱাটো অপশ্যনেবল নহয় বাট ষ্টিল আৰু বিহুৰ কাৰণে খাইছোঁ প্লাছ আই লাইক টু শ্ব' দ্য চিভিল কেফে মই দেখাইছোঁ এইফালে বহুত ধুনীয়া গাৰ্ডেনিং আছে এনেকৈ তো মই কেতিয়াবা স্নেক্স টাইম বা মষ্টলি মই লাঞ্চ কৰিবলৈ ইয়াতে আহোঁ এম্বিয়েঞ্চটো ভাল আৰু মেকানিকেলৰ একদম ছাইডত মানে মেকানিকেল ডিপাৰ্টমেণ্টৰ ছাইডতেই চিভিল ডিপাৰ্টমেণ্ট আছে আৰু চিভিল ডিপাৰ্টমেণ্টৰ টপ ফ্ল'ৰতে কেফেখন আছে ভাল হয় আৰু ওচৰতে হয় প্লাছ কাৰণ কিমান বহুত বেছি গৰম কাৰণে মই নাভাবোঁ যে বহুত কিবা দূৰত যাওঁ আৰু হোষ্টেলত খাবলৈ মোৰ মন নাযায় মই নাজানো মই হোষ্টেলত নাখাওঁৱেই বহুত মছলা ইউজ কৰে মুম্বাইৰ মানুহখিনিও বহুত মছলা খায় মোৰ ইমান হজম নহয় গৰমত অলপ দিগদাৰ হয় 7:30 বাজিছে আৰু যাবলৈ ওলাইছোঁ আৰু এই পিছফালে কুলিৰ মাত শুনিছেনে মুম্বাইটো মানে কুলিৰ মাত শুনা যায় যদিও আমাৰ অসমত কুলি মাতটো শুনিলে এনেকুৱা লাগে ন বিহু আহি পালেহি ইয়াতো শুনিছোঁ কিন্তু দেই মই কুলিৰ মাত তাৰপিছত এতিয়া মই যাবলৈ ওলালোঁ জল্দি মানে আপোনাৰ আজি জল্দিয়ে খতম কৰিলোঁ আৰু অলপ ওলাই যাওঁ বিহু বুলি আৰু চব বিহু বুলি মোৰ মানে মনটো সেই তেনেকুৱাই লাগি আছে অকণমান ওলাই যাওঁ ওলাই গ'লে অলপ মন চন ভাল লাগিব বজাৰলৈ যাম এই লগৰটোক কিবা কিবি লাগে লগৰখিনিৰ লগত যাওঁ আৰু এইটো আমাৰ IC ইঞ্জিন লেব হয় তো ইয়াত কিছুমান ইঞ্জিনছ আছে দেখাম ৰ'ব এইটো এটা ইঞ্জিন সেইফালে এটা ইঞ্জিন আছে এনেকুৱা ডাঙৰ ডাঙৰ কম্প'নেণ্ট আৰু মেটেৰিয়েলছ থাকে ইয়াতে এইটো ইয়াত লেব হয় মই কেতিয়াবা ইয়াতো বহোঁ আমি মান্ত্ৰা ৰেষ্টুৰেণ্ট আহিছোঁ ডিনাৰ কৰিবলৈ চ' ফাৰ্ষ্ট দিছোঁ ষ্টাৰ্টাৰত প্ৰনছ তাৰপিছত কিবা কিবি দিছোঁ আৰু দেখাইছোঁ ৰ'ব চি ফুড বহুত ভাল পোৱা যায় এনেকৈ বহুত মানে টেষ্টি হয় চি ফুড ভাবিছিলোঁ যে চি ফুড খাব নোৱাৰিম চাগে বাট অনেষ্টলি বহুত বেছি ভাল পাইছোঁ মই চি ফুড খাই মুম্বাইত ভাল লাগিছে আৰু এটা ৰেষ্টুৰেণ্ট আছে পাৰ্চনেলি মোৰ বহুত ভাল লাগে সমুদ্ৰ বুলি কয় আন্ধেৰি ফালে আছে বহুত টেষ্টি চি ফুড দিয়ে চ' যদি মোৰ ব্লগ কোনোবা চাই আছে অসমীয়া মুম্বাইত থকা ট্ৰাই কৰিব পাৰে আৰু এতিয়া আহিছোঁ আমি মান্ত্ৰা ৰেষ্টুৰেণ্টত হীৰানন্দানীতে আছে চ' ইয়াতো মানে ভাল ৰেটিং হয় ভাল খানা পায় ত' আহিছোঁ আৰু খাই লওঁ মই ইয়াত টাংৰি কাবাব দিছোঁ টাংৰি কাবাব আকৌ বিৰিয়ানী খাব লৈছোঁ এতিয়া খাই লওঁ দেই এয়া নাইট ভিউ এয়া বহুত ধুনীয়া হোষ্টেলৰ ফ্ৰণ্ট ভিউ মই এটা বস্তু দেখাইছোঁ ৰ'ব এয়া হোষ্টেললৈ হৈছিলে মানে দুদিনমানৰ আগতে আছিলে এয়া চাওক আমাৰ ৰাস্তাটো আৰু আমাৰ উইঙত 3টা উইঙৰ ভিতৰত 2টা উইঙত ল'ৰাই থাকে অকল এটা উইঙত ছোৱালী থাকে আৰু এনেকুৱা আৰু আমাৰ মেচবোৰো কমন থাকে